দৰ্শকসকল নমস্কাৰ। আজিৰ এইটো ভিডিঅ' সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যিসকলে ভাবে যে তেওঁলোকে যিবিলাক পঢ়িছে, পঢ়া পাঠবোৰ তেওঁলোকৰ মনত নাথাকে, পঢ়া কথাবোৰ মনত নাথাকে। আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক কম বা দেখুৱাম কিছুমান বৈজ্ঞানিক পদ্ধতি, যিকেইটা পদ্ধতিৰে হয়তো পঢ়িলে আপোনাৰ পঢ়া কথাবোৰ মনত থাকিব, অথবা আপুনি কেনেদৰে পঢ়া উচিত বা কেনেকৈ পঢ়িলে আপোনাৰ অতি সোনকালে মনত থাকিব, কোন সময়ত পঢ়িব ইত্যাদি কথাবোৰ সামৰি আজিৰ এইটো ভিডিঅ' আলোচনা কৰা হৈছে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথমতে কওঁ যে এইটো ভিডিঅ'ত আমি দিম আপোনাক কিছুমান টিপছ, যিকেইটা হ'ব চাইণ্টিফিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীত আপুনি কেনেকৈ পঢ়া উচিত, এই বিষয়ে আজিৰ আমাৰ এইটো ভিডিঅ'ত দেখুওৱা হ'ব। তাৰোপৰি আমি দিম আপোনালোকক কিছুমান প্ৰেক্টিকেল টিপছ, যিকেইটা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা। প্ৰথমতে কওঁ যে আপুনি কৈ থাকে যে আপোনাৰ মেমৰি বা স্মৃতিশক্তি কম। মই কওঁ যদি আপোনাৰ মেমৰি বা স্মৃতিশক্তি কম, তেনেহ'লে আপোনাৰ যিটো বাৰ্থডে বা আপোনাৰ প্ৰিয়জনৰ বাৰ্থডেৰ যিটো জন্মদিন, সেই তাৰিখটো বাৰু আপোনাৰ কেনেকৈ মনত থাকে কওকচোন। এইটোতো আপোনাৰ মনত থাকে, তেনেহ'লে কেনেকৈ আপুনি কয় যে আপোনাৰ মেমৰি কম বা স্মৃতিশক্তি কম। এইটো আচলতে এটা আপোনাৰ মনৰ ধাৰণাহে। আপুনি ভাবি লৈছে যে আপোনাৰ স্মৃতিশক্তি কম, আচলতে এইটো আপোনাৰ এটা মনৰ ধাৰণা। আচলতে আপোনাৰ মেমৰি ঠিকেই আছে, আপুনি যিটো পঢ়া টেকনিক ব্যৱহাৰ কৰিছে হয়তো সেইটো কিজানি ঠিক হোৱা নাই। তো প্ৰথম যিটো আমি আজি টেকনিক আলোচনা কৰিবলৈ লৈছোঁ সেইটো হৈছে কুইজ বেছড ষ্টাডি, QBS। এইটো এটা চাইণ্টিফিক পদ্ধতি হয়। তো ধৰা হ'ল আমি এটা পেৰেগ্ৰাফ আপোনাক পঢ়িবলৈ দিলোঁ। তো পেৰেগ্ৰাফটো ধৰক এইটো পেৰেগ্ৰাফ আমি আপোনাক পঢ়িবলৈ দিলোঁ আৰু আপুনি পঢ়িলে, কিন্তু জেনেৰেলি যিবিলাক ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পঢ়ে এনে ওপৰা ওপৰিকৈ পঢ়ে বা বাৰে বাৰে পঢ়ে। কিন্তু যদিহে আপোনাক কোৱা হয় যে আপোনাক এই পেৰেগ্ৰাফ দুটা বা পেৰেগ্ৰাফটো এবাৰ পঢ়িবলৈ দিয়া হ'ব আৰু ইয়াৰ পৰা আপোনাক কুইজ সোধা হ'ব, তেনেহ'লে আপোনাৰ যিটো মাইণ্ড সেইটো চেঞ্জ হৈ যাব আৰু আপুনি এনেকৈ পঢ়িব যে আপুনি ইয়াৰ পৰা প্ৰশ্ন সুধিলে আপুনি ইয়াৰ পৰা উত্তৰ দিবলৈ সক্ষম হ'ব। যদি বিশ্বাস নকৰে আপুনি এইটো প্ৰেক্টিকেল কৰি চাব পাৰে। আচলতে আমাৰ ভিতৰত এনে কিছুমান শক্তি আছে যাক আমি কেতিয়াও অনুভৱ নকৰোঁ। আমাৰ মাজত কিছুমান সুপ্ৰিম পাৱাৰ আছে যাক আমি আচলতে অনুভৱ কৰিব পাৰিলে সেই শক্তিখিনি আমি যদি ভাল কামত ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ'লে আচলতে আমাৰ লগত কোনেও নোৱাৰিব। উদাহৰণস্বৰূপে মই কওঁ, ধৰক আপুনি এটা ৰুমৰ ভিতৰত আছে আৰু তাৰ দুৱাৰখন বাহিৰৰ পৰা লক কৰা আছে আৰু তাৰ যিটো খিৰিকী আছে সেইটো একদমেই সৰু বা বহুত ওপৰত, যিটোত উঠিবলৈ ধৰক আপোনাক জখলা লাগে। এনে আপুনি জঁপিয়াই সেই খিৰিকীখনেৰে পাৰ হ'ব নোৱাৰে। কিন্তু ধৰা হ'ল সেই ৰুমটোৰ ভিতৰত এটা বাঘ সোমাই আহিল আৰু আপোনাক খাবলৈ গৈ আছে। তেতিয়া কি হ'ব, আপোনাৰ ভিতৰৰ পৰা এনে এটা শক্তি ওলাই আহিব যে আপুনি ক'ব নোৱাৰাকৈয়ে আপুনি সেই সৰু খিৰিকীখনেৰে জঁপিয়াই পাৰ হৈ আহিব। আচলতে আমাৰ ভিতৰত এনে কিছুমান শক্তি আছে যিবোৰ আচলতে আমি সঠিক কামত ব্যৱহাৰ কৰিব পাৰিব লাগিব। এতিয়া মই আপোনাক ক'বলৈ লৈছোঁ যে আপুনি পঢ়া কথা মনত ৰখাৰ কি কি চাইণ্টিফিক প্ৰচেছ আছে, সেইকেইটা কৰিলে হয়তো আপোনাৰ যিটো মেমৰি সেইটো বহুতো পৰিমাণে বাঢ়িব। প্ৰথম কথা হৈছে যে আপুনি যিখিনি পাঠ পঢ়ে সেইখিনি পিছদিনাখন দেখিব যে ধৰক ৰাতি যিখিনি পঢ়িলে পিছদিনাখন ৰাতিপুৱা চাব সেই পাঠখিনিৰ 40% আপুনি পাহৰি গৈছে। তো পিছদিনাখন যেতিয়া সেই পাঠটো পঢ়িবলৈ ল'ব, প্ৰথম কাম হ'ব আপোনাৰ ৰিভিজন। আপুনি ৰিভাইজ কৰিব লাগিব। তাৰোপৰি আপুনি লিখিব লাগিব, যিখিনি পঢ়িলে সেই পাঠটোৰ মূল কথাখিনি আপুনি লিখিব লাগিব। কাৰণ পঢ়া মানে হ'ল লিখা আৰু চিন্তা কৰা। মই এটা কিতাপত পাইছিলোঁ যে পঢ়া মানে হ'ল লিখা আৰু চিন্তা কৰা। আৰু আপুনি যিমানে লিখিব আপোনাৰ হাতৰ আখৰো ভাল হ'ব আৰু আপোনাৰ পঢ়া কথাখিনি মনত থাকিব। আৰু এটা কাম কৰিব, আপুনি যেতিয়া ৰিভাইজ কৰিব, ৰিভাইজখিনি আচলতে ৰাতি শোৱাৰ 20 মিনিট আগত আৰম্ভ কৰিব আৰু 20 মিনিটমান ৰিভাইজ কৰাৰ পিছত আপুনি টোপনি যাব।
তাৰোপৰি যিখিনি পঢ়িব আপুনি প্ৰথম যিটো মই আগতেও ক'লোঁ যে কুইজ বেষ্ট ষ্টাডিত সেইটো প্ৰচেছ আচলতে কাম হয় যে আপুনি যেতিয়া পঢ়িব ফাৰ্ষ্ট এটা কথা আপুনি লক্ষ্য কৰিব যে এজন মানুহক বা যিকোনো বস্তু আপুনি জীৱনত প্ৰথম দেখিলে সেইটো আমাৰ বেছিকৈ মনত থাকে আৰু পঢ়াৰ ক্ষেত্ৰতো সেই একেটা কথাই প্ৰযোজ্য যে আমি প্ৰথমবাৰ যিখিনি পঢ়োঁ সেইখিনি আমাৰ বেছি মনত সাজ বহুৱায় সেইবাবে প্ৰথমবাৰ পঢ়োঁতে আমি অতি গুৰুত্ব সহকাৰে বুজি লৈ পঢ়িবলৈ চেষ্টা কৰিব লাগে এনে কৰিলে পঢ়া কথাখিনি আমাৰ বহুদিন মনত থাকিব তাৰোপৰি আন এটা কথা যে আপুনি যিখিনি পঢ়িছে সেইখিনি দৈনন্দিন জীৱনৰ লগত ৰিজাই চাই পঢ়ক ৰিজাই চাই পঢ়িলেও আপোনাৰ পঢ়া কথাখিনি বহুতো মনত থাকিব আন এটা টিপছ যিটো আচলতে আটাইতকৈ বেছি কাম কৰিব আৰু সেইটো মই নিজেও প্ৰেক্টিকেলি কৰি চাইছোঁ আৰু আমাৰ লগৰ বহুতেই এই কথাখিনি প্ৰেক্টিকেলি কৰি চাইছে আৰু ইয়াৰ ফলত বহুতো ভাল ৰিজাল্ট আহিছে যে আপুনি এটা কাম কৰিব যেতিয়া আপুনি পঢ়ে আপুনি ভাবিব যে আপুনি এজন শিক্ষক আৰু আপুনি নিজকে বুজোৱাৰ অভিনয় কৰক যে ধৰক আপুনি এজন শিক্ষক আৰু আপুনি পাঠখিনি নিজকে নিজে বুজাই আছে এনে কৰিলে দেখিব যে আপুনি যিখিনি পঢ়িলে সেইখিনি আপোনাৰ বেছিকৈ মনত ৰৈছে আৰু লাষ্টত কওঁ যে আপুনি যিখিনি পঢ়াৰ কাৰণে ৰুটিন বনাব সেইটো এনেকৈ বনাওক ধৰক আপোনাৰ আবেলি গণিত কৰি ভাল লাগে বা ৰাতিপুৱা ব্যাকৰণ পঢ়ি ভাল লাগে আপুনি সেই হিচাপত ৰুটিনটো বনাব কাৰণ বিজ্ঞানে কয় যে চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ নাথানিয়েল ক্লিণ্টমেনে এই সম্পৰ্কত গৱেষণা কৰিছে আৰু তেওঁ কৈছে যে দিনটোত মানুহৰ দেহৰ উষ্ণতা 1 ডিগ্ৰীৰ পৰা 3 ডিগ্ৰী পৰ্যন্ত কম বেছি হৈ থাকে ইয়াৰ ফলত মানুহৰ কাৰ্যদক্ষতা আৰু সৃষ্টিমূলক চিন্তা কৰিব পৰা শক্তিৰ এক প্ৰত্যক্ষ সম্পৰ্ক আছে ডক্টৰ ক্লিণ্টমেনৰ মতে পলমকৈ ৰাতিপুৱা অৰ্থাৎ যিটো লেট মৰ্ণিং বুলি কওঁ আমি সেই লেট মৰ্ণিং আৰু মিড ইভিনিং এই সময়ছোৱাত মানুহৰ মগজু বেছি সতেজ হৈ থাকে আৰু পৰাপক্ষত আপুনি এই দুটা সময়ত যিটো বিষয় আপোনাৰ টান লাগে সেই বিষয় দুটা পঢ়িবলৈ চেষ্টা কৰি চাবচোন আপুনি নিশ্চয় যিখিনি পঢ়িব সেইখিনি বেছিকৈ মনত ৰ'ব আৰু আপোনাৰ জীৱনত সফলতা আহিব দৰ্শকসকল আশা কৰিছোঁ আজিৰ এইটো ভিডিঅ'ত যিখিনি টপিক আমি কভাৰ কৰিছোঁ আৰু যিখিনি টিপছ আপোনাক দিয়া হৈছে এইখিনি আপোনাৰ কামত আহিব আৰু আপোনাৰ ভাল লাগিছে যদিহে আপোনাৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে আৰু ইয়াৰ পৰৱৰ্তী এপিছডবোৰত কোনটো টপিকৰ ওপৰত আমি ভিডিঅ' বনাব বিচাৰিছে সেই বিষয়ে কমেণ্টত আপোনাৰ মনৰ মন্তব্য লিখি দিব আৰু এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লৈ আহোঁ বহুমূলীয়া সময়কণ দি এইটো ভিডিঅ' চোৱাৰ কাৰণে আপোনাক জনাইছোঁ বহুত বহুত ধন্যবাদ নমস্কাৰ